হাই গাইজ, যাযাবৰ অসমীয়া ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক এখন বিল দেখুৱাম। এই বিলখনৰ মই নামটো একচুৱেলি নাজানো, গুগল মেপতো অহা নাই, নাজানো কি হয় এই বিলখনৰ নাম, কিন্তু দেখিবলৈ এক সুন্দৰ পৰিৱেশ। বহুত ডাঙৰ বিল হয় এইখন, এয়া চাব পাৰে। ইয়াতে বহুতো মেটেকা আছে, পদুম ফুলো আছে, বহুত ডাঙৰ বিল হয়। আৰু এইখন অৱস্থিত হ'ল গোৱালপাৰাৰ পৰা শ'লমাৰী আৰু আগিয়াৰ মাজত যি ডাইভাৰজন আছে তাৰ পৰা অকণমান ভিতৰত সোমাই আহিলে এই বিলখন পোৱা যায়। যদি গোৱালপাৰাৰ পৰা কোনোবাই চাই আছে তেনেহ'লে জনাবচোন কমেণ্টত এই বিলখনৰ নাম কি হয়। ইয়াতে বহুতো প্ৰকল্প চলি আছে, দেখিছোঁ কাম বহুতো চলি আছে। ৰাস্তাও ধুনীয়া সুন্দৰ কৰিছে। পৰ্যটকৰ এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু কৰি তুলিবলৈ প্ৰয়াস কৰি থকা হৈছে, দেখিবলৈ পোৱা গৈছে। এই বিলখনৰ মাজতে কিছুমান ঘৰো আছে, সৰু সৰু নাও আছে ইয়াতে। এনেকৈ এই বিলখনৰ তো এইফালৰ পৰা সেইফালটো দেখিবলৈ বহুত দূৰ দূৰণিলৈ, কিন্তু সেইফালে পাৰ দেখিবলৈ পোৱা নাযায়। বহুত দূৰ দূৰণিলৈ বিয়পি আছে এই বিলখন। তো এইটো ৰাস্তা, মোৰ বাইকখন তাতে ৰাখিলোঁ, এনেকৈ অকণমান খোজকাঢ়ি আহিছোঁ। তো চাব পাৰে এই বিলখন। অকণমান আগত মই এৰি থৈ আহিলোঁ, এইখিনিত ভিডিঅ' কৰা নহ'লে। তাতে ধুনীয়া কাম চলি আছে। আৰু আপোনালোকে যদি দেখিবলৈ পাইছে, এই আগতে এটা ঘৰ আছে, তাতে ধুনীয়া জিৰণি চৰাৰ নিচিনাও আছে। কাম কৰি থকা মানুহবিলাক জিৰণি লৈছে চাগে। তো এইখন বিল, এক সুন্দৰ পৰিৱেশ ইয়াতে। তেনেকৈ তো এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যাযাবৰ অসমীয়া ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি থ'ব, নতুন নতুন ভিডিঅ' পাই থাকিব আপোনালোকে। এইখন বিল আকৌ এবাৰ দেখুৱাই দিছোঁ গোটেই, এই চাব পাৰে। বহুত ডাঙৰ বিল হয়। 360 ভিউ দেখুৱাই দিছোঁ। এইফালে নাই, এইফালে বিলখন নাই। এইটো ৰাস্তা ধুনীয়া সুন্দৰকৈ নতুনকৈ বনোৱা হৈছে। এই ৰাস্তাটো ৰাস্তাৰ দুই কাষে এনেকৈ খুটা পুটা হৈছে, ধুনীয়াকৈ সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰা হৈছে। উন্নয়নমূলক কাম কৰি থকা হৈছে ইয়াতে। এইটো এক পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু কৰিবলৈ প্ৰয়াস কৰি থকা হৈছে ইয়াতে বহুতো। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পাৰিলে মই আৰু বেলেগ ছাইডৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম, নোৱাৰিলে নেক্সট ভিডিঅ'ত আপোনাক বেলেগ ভিডিঅ'ত দেখুৱাম। ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা। ইয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা। ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা। গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা। মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা। মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। মোৰ মন জোছনা, হৃদয়ৰে হাসনা, তুমি মোৰ মন জোছনা, হৃদয়ৰে হাসনা। হয়, মই জানো ভিডিঅ'ৰ কোৱালিটি ষ্টেবিলিটি একোৱেই ভাল হোৱা নাই, কিন্তু তথাপিও প্ৰয়াস কৰিছোঁ, সপোন দেখিছোঁ। আপোনালোকৰ সঁহাৰি আৰু উৎসাহে মোৰ মনোবল দুগুণ বৃদ্ধি কৰিব। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ সবল সঁহাৰি পাম আৰু আগুৱাই যাব পাৰিম বুলি। পৰাণৰা কোলে কামনা, পাহৰাই হিয়াৰ বেদনা। সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা।